আপোনালোকে ইয়াক চিনি পায়নে? নাপায়, কোনেও নাপায়। ই হ'ল এজন সাংবাদিক। চাওক পিছৰখিনি। কেমেৰা অন কৰিলি নেকি? দাদা হ'ল। এক মিনিট। বৰলা ছাৰ, বৰলা ছাৰ, বৰলা ছাৰ, বৰলা ছাৰ, বৰলা ছাৰ। কোন হয় চিনি পোৱা নাই দেখোন। মই মালচিং অসমৰ ৰিপৰ্টাৰ। হয় নেকি? আপুনি ক'ব লাগে তুমি আমাৰ ঘৰত আহক। ছাৰ ৰ'ব, আপোনাক সম্বৰ্ধনা জনোৱাই নাই, জনাব লাগিব আপোনাক। আহক এইপিনে। আপুনি ক'ব লাগে তো পেটটো পিকিলো ৰ'ব। এক মিনিট। মানে মোৰ ঘাম মুচিব না গামোচা এটা আছিল পুৰণি, বাৰু তাৰ লগতে সম্বৰ্ধনা জনাম আপোনাক। বেয়া নাপাব? নাপালোঁ। অলপ ভাল দিয়ক। নমস্কাৰ, আপোনালোকক মালচিং অসম নিউজলৈ স্বাগতম জনালো। আমি আহিছোঁ বৰলাগাইৰ ওচৰলৈ। ছাৰ আহক অলপমান বহক ছাৰ। ঠিক আছে। হয় বৰলাগাই, আপোনাক ধন্যবাদ জনালোঁ মোক বহিব দিয়াৰ কাৰণে। একো নাই বাৰু, আমাৰ ঘৰত বহুত মানুহ থাকে, বহিব দি থাকোঁ। একো নাই বাৰু। এতিয়া তুমি মেইন কথাটো কোৱা, কিহৰ কাৰণে আহিলা বাৰু তুমি মোৰ ঘৰলৈ? মানে প্ৰথম কথাটো হ'ল, আপুনি যে ইমান ডাঙৰ বিখ্যাত বৰলা হয় গোটেই পৃথিৱীৰ ভিতৰতে, আপুনি কিহৰ কাৰণে বৰলা মানুহ অলপ ক'ব নেকি? হয়, এইটো তুমি ভাল এটা কুৱেশ্যন কৰিছা। ছাৰ, মই যেতিয়া ক্লাছ ওৱানত পঢ়ি আছিলোঁ, তেতিয়া মই এজনী ছোৱালী আছিল। ছোৱালীজনী মানে মোক ধোকা দিলে তাৰপিছতে মোক সোণোৱাল ছাৰে ফোন কৰিল এবাৰ। সোণোৱাল ছাৰে ফোন কৰিকে ক'লে কি ভাইটি এইটো তুমি নহ'ব তাৰপিছত আৰু এবাৰ মোক তৰুণ কাক ফোন কৰিল, মোদী কাক ফোন কৰিল, লগতে আমাৰ কি কয় এইটো আমেৰিকাৰ ডাঙৰ ডাঙৰ মানুহবিলাকক মোক ফোন কৰিল। তেখেতে মোক চাৰিটা কথা আছিল, কিন্তু এতিয়ালৈকে কোনো খবৰ দিয়া নাই, কোনো একো দিয়া নাই, খা খবৰ একো দিয়া নাই মানে ছাৰ। খবৰ লগাই আপোনালৈ আৰু এটা প্ৰশ্ন আছিল। আপুনি যে ক'লে সোণোৱাল দা, মোদী কা, তৰুণ কাৰ কথা, আপুনি সিহঁতৰ লগত যোগাযোগ কেনেকে কৰে? এইটো তুমি বহুত ভাল এটা কুৱেশ্যন কৰিছা। আগতে যেতিয়া মই কণ্টেক্ট কৰিছিলোঁ, টেলিফোন যোগেদি কণ্টেক্ট কৰিছিলোঁ, এতিয়া বৰ্তমান টেলিফোনো নাই। এতিয়া মই কণ্টেক্ট কৰোঁ, স্পীড পষ্টত খেদাই দিওঁ চিঠিবিলাক, চিঠি লিখি খেদাই দিওঁ, চিঠি দিয়ে নাযায় দেখোন। আৰু নৰ্মেল পষ্টতে নৰ্মেল পষ্টত যি লাধে যায়, সেইটো মানে সেইকাৰণে কামটো প্ৰচেছ হোৱা নাই মোৰ কামটো মানে। এতিয়া সেইকাৰণে মই মানে বৰলা হৈ থাকিবলগীয়া হৈ গ'ল। হয়, এতিয়া যোগাযোগ কেনেধৰণে কৰে? এতিয়া যোগাযোগটো মই চুইচ টিপা মোবাইল এটা আছে ভাঙা, তাৰ লগতে মই এতিয়া সকলো পৃথিৱীৰ বিখ্যাত ছাৰহঁতক এনেকৈ কথা পাতোঁ। হয়, জনামতে আমি এতিয়ালৈকে যিখিনি সুধিছোঁ আৰু আগলৈ কথা পাতিম বাৰু। বিৰতিৰ পিছত। হয় বৰলা, আপুনি বহুত ভাল কথা এটা ক'লে। আপুনি যে বৰলা, অলপ কথাটো বহলাই ক'ব নেকি? কিমান দিনৰ পৰা আপুনি বৰলা? এইটো মই যেতিয়া বহুত টাইম হ'ল আহাই নাই। আহিব নে নাহে? আহিব লাগে। এইটো আহিছে। Hi. Next day. গলাই
আজি মই পতাইহে দিম চাই থাক তাকেতো আজি দাদা পাৰ্টি দিব পাব আৰে পাৰ্টি কি খুৱাই দিম চব আহিব দে না তাক এতিয়া ইমান টাইম হ'লচোন আহাই নাই তাক 30 হ'ল ঐ তো আইছে ঐ ঠিক আছে চাটো কেনেকা লাগিছে ঠিকনি আছে কেনেকা লাগিছে ঠিক আছে না মজা দাদা মজা ধুনীয়া লাগিছে চাই থাক মোক এতিয়া অল দা বেষ্ট দাদা আহিলা বিহু মই তোমাক ভাল নাপাওঁ মই তাকে ভাল পাওঁ হা শেষ যি এটা ছোৱালী আছিল তাকো নাই কোনটা ছোৱালী নাচাই যাম মই যা Ain't no ball like these. বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা আছিলো মই তেতিয়া চাবলৈ ধুনীয়া ছোৱালীবোৰে নাচাই মোৰ থপৰা এতিয়া নহয় মই দুখীয়া নামটো মোৰ সুৰীয়া মাল সিং হয় মই মানুহটো চুতীয়া বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা কণ্টেক্ট আছিল মোৰ বহুত কণ্টেক্ট ছোৱালীক লগ কৰিছিলো কণ্টেক্ট আছিল মোৰ তেতিয়া বাইক এখন আৰু চালত মই আছিলো তেতিয়া জানানে এতিয়া ঘূৰিছো অকলে চকুলো পৰে মোৰ বাইকৰ পিছলে দুখত মই পৰিছো নাই কোনো কাষলে ছোৱালীৰ জাতিটো পাইনো কেনেকে বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা মানুহটো মই চুতীয়া ডাঙৰ হলো বৰলা হলেও আছিল মোৰ লগত অবামা কাকা কৈ থাকো তাক মই ছোৱালী পতাই নিলে সি মোক সদায় খুৱাই খুৰমা আৰু আছে মোৰ লগত তৰুণ মামা কৈ থাকো তাকো মই ছোৱালী পতাই দিমি না সিও বেটা দিয়ে মোক ডাঙৰ গাজা পেট ভৰি যায় মোৰ সদায় খুৱাই গোল্লা মানুহটো মই চালিয়া ছোৱালীবোৰে মাতিছিল মোক কহিনুৰ হীৰা খাই আছো এতিয়া মই চুৰি আৰু চিৰা মানুহবোৰে চুকাই থাকে মই ডাঙৰ বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা নাছিলো মই বৰলা এতিয়াহে হলো মই বৰলা সেই তেতিয়াৰ পৰাই মই ৱৰ্ল্ড ফেমাছ বিখ্যাত বৰলা মানে পতাব নোৱাৰেতো বুঢ়া হৈ গৈছে না ইতিমধ্যে আপোনালোকে গম পালে মালসিং কিহৰ কাৰণে বৰলা যেহেতু বৰলা ইমান ডাঙৰ বিখ্যাত বৰলা সেয়েহে বৰলাক আমি আমাৰ নিউজৰ তৰফৰ পৰা আমি নবলা বঁটা প্ৰদান কৰিম ছাৰ আপুনি অলপ নামি আহকচোন
আপোনাক আমাৰ নিউজৰ তৰফৰ পৰা আমি নবলা বঁটা আপোনাক প্ৰদান কৰিব বিচাৰিছোঁ আপুনি গ্ৰহণ কৰিব এতিয়া আমি বৰলা কাইৰ পৰা বিদায় ল'ম আমাৰ কেমেৰামেন অমুক তমুকৰ সৈতে তমুক অমুক নমস্কাৰ গেজাং চাং হাই গাইজ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ এবাৰ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু এটা কথা হ'ল আমি যোনটো ভিডিঅ'টো বনাইছোঁ ডাঙৰ ডাঙৰ মানুহৰ নাম লোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব এইটো জাষ্ট আমি কমেডি ফানিৰ কাৰণে কৰিছোঁ আপোনালোকে এইটো চিৰিয়াছ ভাবিব নালাগে বাকী যিয়ে নহওক আপোনালোকে এটা বস্তু কৰিব পাৰে শ্বেয়াৰটো কৰিব পাৰে হা ধন্যবাদ জয় আখৰ